हेलो फ्रेंड्स, एया হৈ গ'ল মোৰ আইতা মানে আইতা আৰু মই। আইতা অলপ ভাল হৈ থাকোঁতে মানে শুব পাৰি ভিডিঅ' আছিলে কৰিছোঁ মই তেতিয়া। ইউটিউবত দি দিম, তাৰপিছতে বেছি হৈ গ'ল, ভাল তেতিয়া হৈ চবেই থাকোঁতে পাই মই যাব আপোনাৰ গৈছিলোঁ, তেতিয়া ভিডিঅ'। ভিডিঅ' কৰিছিলোঁ। আৰু এয়া একদম কি খিচিং মিচিং খবৰ ভিডিঅ' কৈ হৈ দিয়কচোন। আছে, য'ত কি যেতিয়া তেতিয়া খবৰ সুধক ভিডিঅ' আকৌ। বহুত দিনৰ ভিডিঅ' এডিট কৰা নহ'ল বা ভালকৈ ভিডিঅ' বনোৱা নহ'ল, সেয়েহে গোটেই ভিডিঅ'বোৰ একেলগ কৰি পেলাইনি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, যিটো নেকি আইতাৰ স্মৃতি হিচাপে থাকি যাব। ভালনে সেয়েহে তহঁতৰ? ভিডিঅ'টো চাব শেষলৈকে। হয়নে? তহঁতি মোক চাবলৈ আহিবি আকৌ, কৈ দিয়ক। টোপনি ধৰিছে নি? টোপনি ধৰিছে, শুব। আমাৰ এটা গা বেয়া হৈছে, আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিব। আমাৰ আইতা যাতে সোনকালে ভাল হৈ উঠে। নে? গা বেয়া মানে বিশেষ একো নাই, অকল খালি কাহ আৰু ফেপনি, হয় নাই আইতা? দুৰ্বল। দৰৱ খাই আছে, আমাৰ আইতা সোনকালে ভাল হৈ যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইলোঁ। আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মাহঁতৰ ঘৰৰ পৰা। আৰু দেখিছেনে, একদম কুকুৰাই পুৰা এইফালে ধান মানে মৰণা মাৰি এনেকৈ ঘুগোলাবোৰ থৈ দিয়া গৈছে, আৰু এইফালে কুকুৰাই পুৰা হুলস্থুল কৰি আছে, একদম ভিডিঅ'টো বনাবলৈ শান্তি দিয়া নাই। আৰু এতিয়া আপোনালোক সকলোৱে গম পায়েই যে মোৰ আইতা গা বেয়া হৈ আছে, আৰু সেয়েহে মই আছোঁহি ঘৰত আইতা গা বেয়া কাৰণে। আৰু মোৰো গাটো বৰ এটা ঠিক নাই, চৰ্দি পাই আছে। বাৰু যেই হওক, খালি আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ এইটো কাৰণেই যে আজি মানে আইতাই যিহেতু নেকি নিজে খোজকাঢ়িব নোৱাৰা হৈ গ'ল, সেয়েহে আইতাই মানে গা ধোৱা নাই। কি একো নহয়, কুকুৰাকেইটা থাকক, একো নহয়। আজি এতিয়া মানে আইতাও ৰ'দত বহি আছে, আৰু সেয়েহে ময়ো আইতাৰ লগতে বহি আছোঁ, যিহেতু নেকি আইতাৰ লগত মানুহ এগৰাকী থাকিবই লাগে। আৰু আজি মানে ভাবিছোঁ আমি আইতাক গা ধুৱাই দিম বুলি। সদায় কাপোৰ কানি ডেইলি চেঞ্জ কৰা যায় বাৰু, তথাপিতো আজি মানে অকণমান ৰ'দটো টান হৈছে, সেইটো কাৰণে ভাবিছোঁ আজি আমি গা ধুৱাই দিম বুলি। আৰু মই ভাবিলোঁ এইটো এটা মেমৰি হিচাপে থাকি যাব, আৰু যেতিয়া নেকি আমাৰো পিছত আমি কেতিয়াবা ভিডিঅ'টো মন গ'লে চাব পাৰিম। গতিকে আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে, আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ আইতা সুস্থ হৈ উঠে। আৰু সদায় আমাৰ আইতা যাতে ভালে কুশলে থাকে, সেয়ে আপোনালোকে আশীৰ্বাদ কৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আমি এনেদৰে আৰম্ভ কৰোঁ। আইতা একদম আমাৰ একে বহি আছে। আইতা এয়া হৈ গ'ল আইতাৰ আমাৰ এইটো চোলাটো যেনিবা ইয়াত বুকুত মানে মিঠাতেল দিয়া যায় যে, সেইটো কাৰণে চোলাটো এদিনতে পটককৈ লেতেৰা হৈ যায়। এয়া একদম দেখিছানে, চুলি কাটি দিয়া গ'ল, ফৰেনাৰ একদম আমাৰ চুলি তুলি এতিয়া ধুনীয়াকৈ ফনিয়াই মেলি বহুৱাই থৈ দিছোঁ মই। আৰু অলপ পিছত মানে দাদা ওলাই গৈছে এফালে, দাদা আহিলে মানেহে আমি আইতাক গা ধুৱাব পাৰিম, চবেই মিলি গা ধুৱাম। আৰু যিহেতু নেকি আমি অকলে নোৱাৰিম, সেয়েহে দাদা আহি লওক, দাদা আহিলে মানে আৰু গৰম পানী কৰি আছে গা ধুৱাবৰ কাৰণে। দাদা অহাৰ পিছতহে আমি গাটো ধুৱাম, আৰু তেতিয়াহে আপোনালোকক আকৌ লগ পাম দেই। বৰ কষ্ট পাইছোঁ বেচেৰি আইতাজনীয়ে। ভগৱানৰ যে কিনো লীলা।
এটা সময়ত আইতাই আমাক চোৱা চিতা কৰিছিলে আৰু এতিয়া আমি আইতাক চোৱা চিতা কৰিছোঁ। আগতে হেনো মই আইতা ভাগৰ পিছে পিছে ঘূৰি ফুৰোঁ নাই আইতা মানে কি আগতে বোলে মই আইতাই চোতাল সাৰি থাকে নহয়, ময়ো আইতাৰ পিছে পিছে বাঁহনীৰ মানে মাৰ কাঠি এটা দি দিয়ে আৰু কাঠিটোত লৈ লৈ ময়ো একদম চোতাল সাৰি সাৰি ঘূৰি ফুৰোঁ। আৰু এতিয়া চাওকচোন, পিছলৈ বাৰু আমাৰো তেনেকুৱাই হ'বগৈ নহয়, আমিও এনেকৈ এদিন বুঢ়ী হ'মগৈ। কি যে দিন ভাবিলে ভয়ে লাগে, মোৰ যে এতিয়াৰ পৰাই ভয় লগাই হ'ল আৰু এইফালে এজনী আমাৰ নবৌ আহিছে। এতিয়াটিকে মানুহ গোট খাইছেহি আৰু আইতাক গা ধুৱাবৰ কাৰণে। মাতিছে তোক মাতো যা, বেয়া হ'ল আপোনাক মই লেতেৰাকে মই যদি গা ধুই দিওঁ মোৰতো গোন্ধাই আছে পপা থাকিলে পপাই নিদিব, জলদি সুধি নাথাকিবি আৰু অঁ মনে মনে ধুৱাই থাকা। এটা নুখুলিবি এতিয়া এইটো থৈ ল গা ধোৱা লগত পইচা নেমাৰিবি নালাগে। আইতাক যে গা ধুৱাইছে আমাক মানে নিদিয়ে, দাদাকহে দিয়ে গা চা ধুৱাবৰ কাৰণে আইতাই। সেয়েহে দাদা বৌ লাগি আছে গা ধোৱাত। আৰু পাপা য'ৰপৰা আহি পেলাই সেইখন ৰুমালখন দেখিছে সেইখন হৈ গ'ল আইতা ভাগৰ পইচা থোৱা ৰুমাল। আৰু তাতে পইচাবোৰ দি থৈ দিয়ে, আইতাই দি পাপাই দি থাকে, সি য'তৰ পৰা পইচাবোৰ আনি আকৌ যোনে তোনে আহিলেও দি থৈ যায় আৰু সেই ৰুমালখনত আইতাই থৈ দিয়ে পইচাবোৰ। এনে গা ধোৱাৰ কাৰণে খং উঠিছে। চেম্পু মাৰি ইমান এগাল নিদিবি থ। একো নহয় হ'ব দে, এতিয়া ধুবি চাবোন বাদ দে আৰু। অঁ গা নুধু ক'লে চকু মুদি থাকক। আপোনাক দেখি হেৰিয়ে বৰপাই হাঁহিছে, আপুনি ইমান জোৰছে কান্দি দিছে। চকুকেইটা ধুৱাই থাক খালি। নহয় আৰে একো নহয়, ৰ'ব হ'ব দে, পানী ঢালি দে বোলে নকনে গা ধুইছে বৰপাইলৈ যাবলৈ। অঁ আজু আইতাকক নিনিয়ে নি? হ'ব দে, আমাৰ মইনালৈকে ৰাখিম আৰু। অঁ দৰাই ধুৱাই আছে আৰু কি লাগে আৰু এনেকুৱা কইনা। আইঅ নহয় অ' আইতা। আপুনি চিধামতে মুখখন অকণ ধুই দিয়কচোন। নিদিলে ধুৱাবলৈ এতিয়া নিদিয়ে। মায়ে আকৌ দিলি। এটা নিচে আহিব নহ'লে ফেপনি আহিব।
ববাই উলি দিয়া উলি দিয়া উলি দিয়া হৈ গ'ল এইখন আঁতৰাই দে এইখন আঁতৰাই দে ৰ'দ পৰিবলৈ দে হৈ গ'ল বছ এইটো ক'ত ভৰাই দিব লাগে মই ধুই আহিলো কতে আকৌ এতিয়া ধুলো বুলি কলে আকৌ হেৰি গামোচাখন আইতা গা পা ধুই আজৰি হৈ পেলাই এতিয়া আলহী আহিছে আলহীৰ লগতে আইতাকো ৰ'দতে বহুৱাই থৈ দিছোঁ এতিয়া এইফালে চাহৰ যোগাৰ ভিডিঅ'টো আকৌ একদম বহুত দেৰি পিছত আৰম্ভ কৰিছোঁ আলহী আহি আছে গা পা ধুৱাই মেলি আজৰি হৈ এয়া দেখিছানে এতিয়া বেমাৰী ৰখা মানুহ এইফালে মা এইফালে বৌ জেঠাই বেমাৰী ৰখা মানুহ ইয়াৰ জুই দেখোন জ্বলাই নাই হপায় সেও ভালকৈ আৰু এইফালে আমাৰ বেমাৰী এনেকৈ টোপনিয়াই আছে হুমিয়াই থৈ দিছোঁ এনেকৈ মানে আইতা শুব নোৱাৰে বিচনাত এনেকৈ বহিয়ে এনেকৈ টোপনি যায়গৈ এই নাহোৱা ইমান মানে শুব নোৱাৰা 2 মাহ নাই হোৱা এইখন এনেকৈ এইফালে আইতা এনেকৈ শুই আছে আৰু টোপনি গৈ আছে আৰু এইফালে আমি বেমাৰী ৰখীয়া মানুহ বহি আছোঁ জুই ফুৱাই ফুৱাই এইগৰাকী অকল কিবা এটা আৰু আপোনালোকক অতি দুখেৰে জনাওঁ যে আইতা আমাৰ মাজত আৰু নাই আইতা আমি গা ধুৱাই দিয়া ভিডিঅ'টো যে দেখা পাইছে আপোনালোকে তাৰ 4 দিনমানৰ পিছতে আমাৰ আইতা আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু এয়া হৈ গ'ল আইতা ঢুকুৱা 3 নম্বৰ দিনা দাদাহঁতে বাৰীবোৰ চাফা কৰি আছে নিজৰ কামে লাগি আছে আৰু আপোনালোকক আগতে যিহেতু নেকি কৈছোঁ ভিডিঅ'টো হৈছে খিচিমিচি ভিডিঅ' কেতিয়া ভিডিঅ' ক'ত আহি লাগিছেহি নাজানো খালি এটা স্মৃতি হিচাপে স্মৃতি হৈ থাকি যাবৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰি ৰাখিছোঁ একদম আইতা গা বেয়া হৈ থকাৰ পৰা আৰম্ভ কৰি সকামলৈকে এই ভিডিঅ'টোত আপোনালোকে দেখা পাব যিমান দূৰ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু নেকি সকাম হয় গতিকে মোবাইলটো টোৱাই ফুৰিবলৈও ভাল নালাগে যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ শুনিব সদায় কৰে কৃষ্ণৰে কথা হৰি ভকত কনেকে দেখিব সৰ্বথা কষ্ট দুয়ো কৰিব কৃষ্ণৰে সদাহিৰে কৰিব ভকতৰ সঙে লব আৰু এয়া হৈ গ'ল আইতা ঢুকুৱা 10ম দিন মই 4ৰ্থ দিনাই ঘৰলৈ গুচি আহিলোঁ যিহেতু নেকি আমাৰো এটা ডাঙৰ কৰ্ম কৰিবলৈ ওলাইছোঁ সেয়েহে তাতে সোমাই থাকিলেও নহ'ব সেয়ে ঘৰলৈ মই আহিবলগীয়া হৈ গ'ল আৰু 10ম দিনৰ দিনা মই ঘৰলৈ গৈছিলোঁ আৰু 10ম দিনৰ দিনা 4ৰ্থৰ পিছৰ পৰাই আমাৰ মানে 5ম দিনৰ দিনাৰ পৰা আমাৰ ৰাতি ভাগৱত পাঠ কৰে সেয়েহে এয়া আৰু 10ম দিনৰ দিনা মই গৈ পাইছিলোঁগৈ সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখিছোঁ আপোনালোকৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে আমাৰ নিয়মবোৰ আৰু এতিয়া ভাগৱত সামৰণি পিছত এতিয়া মানে পাতলীয়া আহাৰ হিচাপে আহাৰ খাবৰ কাৰণে এয়া ৰাইজৰ ওচৰত ভকতৰ ওচৰত সেৱা কৰিছে সেৱা জনাইছে আৰু এইফালে এয়া হৈ গ'ল বুট বইল গুড় আৰু চাহ লাল চাহ এয়া আজিৰ আমাৰ আহাৰ আৰু এইফালে এয়া জেঠাইহঁতে জুই ফুৰাইছে এয়াও 10ম দিনৰ দিনাই ভিডিঅ' কিন্তু দেই আৰু এয়া হৈ গ'ল সকামৰ দিনা
ৰাতিপুৱা যিহেতু নেকি পুত্ৰই চুলি কাটিব লাগে আৰু এয়া পাপাইও চুলি কটা টাইমত দুখ কৰি আছে। সঁচাকৈ বৰ দুখৰ সময় এইকণ টাইম।